হয় আজি মই আমাৰ সকলোৰে মৰমৰ পশ্চিম দৰঙৰ জনপ্ৰিয় গায়ক বিনোদ কলিতাৰ গান এটা মই লৈছোঁ। আজি আমাৰ সত্ৰহাটৰ প্ৰাংগণত শ্বুটিং হ'ব আৰু ক'ব লাগিব আমাৰ শলাগ ল'ব লাগিব আমাৰ পথুঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মা ডাঙৰীয়াই আমাৰ শুভ মুহূৰ্ত কৰিলে আৰু মোৰ এতিয়া উদ্দেশ্য হ'ল বৰ্তমান নৱপ্ৰজন্মক কেনেকৈ উলিয়াই আনিম। এতিয়া বহুত দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছে, ফোন যোগে গম পাওঁ যে তেওঁলোকে এখন প্লেটফৰ্ম পোৱা নাই, এখন ভাল মঞ্চ পোৱা নাই। গতিকে এই গানটোৰ যোগে যাতে তেওঁলোকে এখন ভাল তেওঁ তিনিবাৰে মই মোক কৈ আছে ছাৰ আপুনি যাব লাগিব, ইয়াৰ পৰা আৰম্ভণি কৰিব, ইয়াৰ পৰা তেওঁ আৰম্ভণি কৰিব, তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। লগতে তেওঁ সহধৰ্মণি মোৰ ওচৰতে আছে, তেওঁ এই যুগ্ম জীৱন সুখ কামনা কৰিছোঁ আৰু ভৱিষ্যত আগবাঢ়ি যাওক, সঁচাকৈ বহুত ভাল পৰিৱেশ। আৰু শ্বুটিঙৰ আৰম্ভণিত ভগৱানৰ ওচৰত অকণমান প্ৰাৰ্থনা কৰিম আৰু মহেন্দ্ৰ শৰ্মা ছাৰে কিবা অলপ কৈ দিব। এই পৰিচালনা গানৰ পৰিচালনা ডাইৰেক্টৰ আমাৰ নীলিপ বঢ়িয়া। পুৰিব আছা নেকি? মই আছোঁ। চাই থাকা, বঢ়িয়া চাই থাকা সেইকেইটাই। বঢ়িয়া।